Back to my another vlog. তো বহুত দিনৰ মূৰত আহিলোঁ। আজি মানে আমি ভাবিছোঁ কি যেহেতু আমাৰ কলেজৰ পৰা এটা পিকনিক খোৱা কথা আছিল, কিন্তু পিকনিকখন হৈছিল যদিও আমি যাব নোৱাৰিলোঁ। তো ভাবিছোঁ আমাৰ ক্লাছমেটখিনি গোটেইবিলাক লগ লাগি এটা খানাই খাওঁ। তো আজিৰ ব্লগটো ঠিক তেনেকুৱাই হ'ব। তো আমি এইফালে খানা খাব যাই আছোঁ, লগৰবিলাক গৈছে বাৰু। তো এতিয়া মই গুৱাহাটীৰ পৰা টিহু আহিছোঁ জাষ্ট খানা খাবৰ কাৰণে। তো অলপ প্লেচটো মানে নতুন মোৰ কাৰণে, তো যাই চাওঁ কেনেকুৱা লাগে। পুৰা ৰেডি, মানে প্ৰস্তুতি চলি আছে আৰু। তো ফাইনেলি আহি পাই গ'লোঁ দিয়া। গেংছ আৰ ৱেটিং ফৰ মি। এয়া পুৰা ৰেডি, মানে খানা ৰেডি, খানা ৰেডি। কি বাকলা খোৱাবা নেকি? এয়া বৰ্তমান ইয়াত পুৰা মানে ব্যস্ত হৈ গৈছে আমাৰ ৰান্ধনীবিলাক। কিমানজন যে ৰান্ধনী আছে আৰু ৰান্ধনী আহিছে। ৰাম ৰাম ৰাম। ৰান্ধনী আহিছে মানে জগাৰী আৰু কেইজন, একজন, দুইজন, তিনিজন, চাৰিজন, পাঁচজন, ছয়জন, সাতজন, আঠজন আৰু নাই ন। আৰু ইফালে আমাৰ ল'ৰাবিলাক এইফালে আছে আড্ডা মাৰি, ৰান্ধনী ব্যস্ত হৈ আছে। আমাৰ আইটেম কি আজি? আমাৰ আইটেম এই কি? এয়া আছে মাংস, এইটো মই নাখাওঁ বাৰু। এয়া সৰু আলু আৰু চিংৰা আনিছে, অলপ পিছত খাব লাগিব। আৰু এইটো কি মধুৰিআম? নহয় নহয়, কাজিৰঙা হয়। বাকী এনেকৈ চলি আছে। বৰ্তমান ময়ে লাগি দিছোঁ। মানে কেছটো কি হ'ল, ছোৱালীবিলাক অলপ মানে ভাগৰি গৈছে, গতিকে মই লাগি দিছোঁ আৰু। হেল্ল', জয়ন্তৰ PS হৈছোঁ মই। জেগাত কোনো এনেকৈ ৰখি নাথাকিবা, লাহেকৈ এৰি দিবা গাড়ীখন, নিজে নামি সেই বুলি ৰেকৰ্ড কৰি থাকিব নালাগে। এই মৰম ভালকে পোজ দিবা। মৰমৰ চাহটো ভিডিঅ' কৰিব লাগিব। আজি ল'ৰাটো কি হ'ল? মৰমৰ চাহটো ভিডিঅ' কৰা, মৰমৰ স্পৰ্টিংটো দেখি দিয়া। খানা হৈ গ'ল। খানা মৃদুল কা মজা মিলছি। অৰ্ধাংগিনী এই ফটাটো আছে। লগ লাগে
দৰ্শনক উঠাই দিব লাগিব নাই 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 সময় গানটো আহিব ন ভিডিঅ' থাকিব আমাৰ গানটো পৰাই দিবি লাষ্টত জাগা নাই আরে বলো এটা বৰিং আদমি এইটো কেমেৰা ভাৰ্চন বাৰু ভাল অলপ মানে টেঙৰ আছে একদম লাজকৰীয়া ল'ৰা এইফালে মানে খানা হৈয়ে আছে আৰু এইফালে ডেন্স চলিয়ে আছে ধৰা না দাদা This one is boy and the other all is girl. Yeah, but the boys look like girl. And her dress also boys. This one is long pant, kala long pant, and this one is pakhra shirt. আৰু কি এইটো হনা পিন্ধি আজিকালি পিন্ধে বাৰু লৰাই এতিয়া ইয়াৰে ভিতৰত শ্ৰেষ্ঠ নাচনী জনীক বচা হ'ব ইয়াৰ যিজন শ্ৰেষ্ঠ নাচনী হ'ব তেওঁক এটা ঘৰত পিঁয়াজ লৈ যাব দিয়া হ'ব চিংৰাও আছে চিংৰা এটা লৈ যাব দিম আৰু মাংস এক পিচ দুই পিচ বাৰু বেছিকৈ পাব বাৰু এতিয়া ইয়াৰে কম্পিটিশ্যন হৈ আছে হেই বয় What's up? Yeah. Tired.
মানে কি হৈ আছে মানে কি হৈছে বাপৰে কেমেৰামেন আৰু ফটো সেশন ইস ৰাম উফ। উফ। কি মানে কি মানে ফটো সেশন ইয়াত ফটো সেশন হৈ আছে নেকি নে এই বাপৰে পোষ্ট ফটো সেশনৰ পোষ্ট ডেঞ্জাৰ পোষ্ট দি আছে মানে উফ উফ সলমান খান মানে সলমান খান পুৰা একদম মানে কি বুলি ক'ম আৰু ইফালে শিকাই আছে গায়ত্ৰীয়ে শিকাই আছে দৰ্শনে মাৰি আছে আৰু এইফালেতো ক'বই নালাগে এইফালে ভৈতালীয়ে মাৰি আছে মৈতালীয়ে ফটো উঠি আছে একেবাৰে বিখ্যাত কি লৈছ এখন দা নেকি কি এতিয়া আনবক্সিং কৰা হ'ব আমাৰ কি হয় এইটো আচাৰ হয় গতিকে আচাৰটো দিয়া মাৰি দিয়া একেবাৰে এই আনবক্সিং কৰা এই আনবক্সিং হৈছে এবাৰ খুলি দিয়া আনবক্সিং এয়া মানে এইটোৱে মেইন মানে আজি আৰু এই এইটোৱে মেইন আৰু এইফালে আমাৰ এয়া খানাৰ আইটেম এইবিলাক এইটো গাহৰি মাংস ভাত আছে বাকী ইফালে আমাৰ এই মাংসৰ মেইন মাংসটো ইয়াতে আছে আৰু তাৰপিছত আছে এইখান ভাজি এইখান কি হয় এইখান পনীৰ আৰু এইফালে আছে চালাড আৰু মানুহবিলাক ইয়াত আমাৰ পূৰা ইউকে বহি যাব এতিয়া ইউ বনাই দিয়া আৰু আমাৰ মেইন লিডাৰজন এজন যে এই বিশেষকৈ ধন্যবাদ দিব লাগিব মেনেজমেণ্টৰ দায়িত্বত আছিল আৰু গতিকে ইয়াৰ কাৰণে আজি খানাটো আমাৰ হৈছে ধন্যবাদ দিব্য আৰু এখেতৰ নাম ল'লে নহ'ব আৰু এখেত এজন আছে এখেত এজনৰ মেইন মানে লিডাৰ এখেতসকলৰ কাৰণে আজি বিখ্যাত খানাটো সম্ভৱ হৈছে এনে ধন্যবাদ জনালোঁ খ কি নচলে নেপোটিজিম নচলে নেমুটো আনবক্সিং নাই হ'ব নেমুটো আনবক্সিং কি কৰি বেছি হ'ব হেই